নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে, ভাৰতৰ ভিতৰত আটাইতকৈ বেছি হালধি প্ৰস্তুত কৰা ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অন্ধ্ৰপ্ৰদেশ। তাৰ পিছৰ প্ৰশ্নটো হৈছে, কোনখন বাতৰি কাকত প্ৰকাশত জৱাহৰলাল নেহৰুৱে সহায় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নেশ্যনেল। তাৰ পিছৰ প্ৰশ্নটো হৈছে, মহাত্মা গান্ধীয়ে সৰ্বপ্ৰথম সত্যাগ্ৰহ আন্দোলন ক'ত আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চম্পাৰণ। তাৰ পিছৰ প্ৰশ্নটো হৈছে, জনজাতীয় লোক বুজাবলৈ কোনে আদিবাসী শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, থাক্কাৰ বাপ্পা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, লেৱাটানা উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হাজং জনগোষ্ঠী। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বম্বে। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতত মুছলিম লীগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আগা খান। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্বপ্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৱাৰেন হেষ্টিং। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ গঠন কেতিয়া কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2005 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে, কেবিনেট মিছনত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ছাৰ পি লৰেন্স। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ এইখিনিয়ে আছিল। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নেক্সট ভিডিঅ'ত। ধন্যবাদ।